বন্ধুসকল আপোনালোকে এনেকুৱা বাদুলি দেখিছেনে যিটো দেখিবলৈ বহুতো মৰম লগা আৰু বন্ধুসকল আপোনালোকে এনেকুৱা শিয়াল দেখিছেনে যিটো দেখিবলৈ বহুতো ধুনীয়া লগাৰ লগতে বহুতো মৰম লগা। তো বন্ধুসকল আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক 6টা আটাইতকৈ মৰম লগা প্ৰাণী দেখুৱাম আৰু যোনটো নাম্বাৰ 1ত আছে সেই প্ৰাণীটো দেখিলে আপোনাৰ মৰম কৰো কৰো লাগিব। গতিকে বন্ধুসকল দেৰি নকৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। বন্ধুসকল নাম্বাৰ 6ত আছে বেবী লামা। বন্ধুসকল আপোনাৰ যদি কিবা কাৰণত খং উঠি আছে তেতিয়া এই বেবী লামা প্ৰাণীটো দেখিলে আপোনাৰ খং ভাল হৈ যাব। এই প্ৰাণীবোৰে যিকোনো কাম কেনেদৰে কৰিব লাগে সহজে বুজি পায় আৰু এই প্ৰাণীবোৰে মানুহৰ লগত সহজে মিল খাই যায় আৰু এই প্ৰাণীবোৰে মানুহৰ আচৰণ সহজে বুজিব পাৰে আৰু আপুনি যদি কিবা কাৰণত ইহঁতক গালি পাৰে বা মাৰে আপোনাৰ ওচৰৰ পৰা আঁতৰি যাব আৰু বহু সময়লৈকে আপোনাৰ ওচৰলৈ নাহে আৰু বহুতো কম সংখ্যক মানুহে আছে যিয়ে এনেকুৱা মৰম লগা প্ৰাণীবোৰক গালি পাৰিব। বন্ধুসকল নাম্বাৰ 5ত আছে ফিংগাৰ মংকি। বন্ধুসকল আপোনালোকে এনেকুৱা ধৰণৰ মৰম লগা বান্দৰ দেখিছেনে যিবোৰ ইমান মৰম লগা আৰু বহুতো সৰু কাৰণে এই বান্দৰবোৰক ফিংগাৰ মংকি বুলি কোৱা হয় আৰু এই ফিংগাৰ মংকিবোৰে কোনো ধৰণৰ খং নকৰে আৰু কোনো ধৰণৰ মানুহক ক্ষতি নকৰে আৰু এই বান্দৰবোৰে ফল মূল খাই ভাল পায় আৰু ইহঁতৰ এযোৰৰ দাম এপ্ৰক্স 5 লাখৰ পৰা 9 লাখলৈ। বন্ধুসকল এনেকুৱা বান্দৰ আপোনাৰো পুহিবলৈ মন নেকি কমেণ্টত জনাওক। বন্ধুসকল নাম্বাৰ 4ত আছে বেবী স্লথছ। বন্ধুসকল এই ধুনীয়া লগা বেবী স্লথছ নামৰ প্ৰাণীটো ভেজিটেৰিয়ান আৰু এই প্ৰাণীবোৰ বহুতো লেজি আৰু ডাঙৰ ডাঙৰ চেলিব্ৰিটিয়ে এই বেবী স্লথছ নামৰ প্ৰাণীটো পুহিবলৈ ভাল পায় আৰু এই প্ৰাণীবোৰে পোক পৰুৱা গছৰ পাত খাই ভাল পায় আৰু বাহিৰৰ গছ গছনিত থাকিবলৈ ভাল পায়। বন্ধুসকল নাম্বাৰ 3ত আছে বেবী ফেনিক্স ফক্স। এই শিয়ালবোৰ বেছিকৈ সাহাৰা মৰুভূমিত পোৱা যায় আৰু এই শিয়ালবোৰ মৰম লগাৰ লগতে বহুতো ঠাণ্ডা চৰিত্ৰৰ। এই শিয়ালবোৰ আটাইতকৈ মৰম লগা চকুবোৰৰ ফালে চালে সকলোৱে এই শিয়ালটোলৈ আকৰ্ষিত হ'ব আৰু এই শিয়ালবোৰ পুখুতে এটা সৰু কেঁচুৱাৰ দৰে পালন কৰিব লাগে। বন্ধুসকল নাম্বাৰ 2ত আছে দা চুগাৰ গ্লাইডাৰ। আপুনি এই প্ৰাণীটো দেখি আপুনি কেতিয়াও নকয় যে এই প্ৰাণীটো মই নুপুহো আৰু এই প্ৰাণীটো ইমান মৰম লগা আৰু ধুনীয়া লগা যে সকলো মানুহে পচন্দ কৰে আৰু ইয়াৰ এটা ভাল লগা কথা যে ইহঁতে অলপ দূৰলৈ উৰিবলৈও পাৰে আৰু ইহঁতৰ চকুবোৰ বহুতো মৰম লগা আৰু এই প্ৰাণীবোৰ ইণ্টাৰনেটৰ ভিডিঅ'বিলাকৰ ভিউ লাখ নহয় কোটিলৈকে আহে। বন্ধুসকল এই চুগাৰ গ্লাইডাৰ নামৰ প্ৰাণীটো কেনেকুৱা লাগিছে কমেণ্টত জনাব নাপাহৰিব। ফাইনেলি বন্ধুসকল নাম্বাৰ 1টোলৈ আগবাঢ়ো। বন্ধুসকল নাম্বাৰ 1ত আছে হান্ড্ৰান হোৱাইট বেট। এই বাদুলিবোৰ দেখিবলৈ বহুতো ধুনীয়া লগা বাকী বাদুলিৰ প্ৰজাতিতকৈ। এই মৰম লগা বাদুলিবোৰ দেখিবলৈ ঊণৰ বলৰ নিচিনা আৰু এই বাদুলিবোৰে বেছিকৈ গছৰ পাতৰ তলত থাকে আৰু গছৰ পাত খাই ভাল পায়। বন্ধুসকল আজিকালিৰ দিনত এই বাদুলিবোৰৰ সংখ্যা বহুতো কমি গৈছে। বন্ধুসকল এই ভিডিঅ'টোত এইকেইটাই আছিল। মই আশা কৰোঁ এই ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে। বন্ধুসকল আপোনাৰ কোনটো প্ৰাণী আটাইতকৈ ধুনীয়া আৰু মৰমীয়াল লাগিছে আৰু আপুনি বাস্তৱ জীৱনত কোনটো প্ৰাণী দেখিছে কমেণ্টত জনাব নাপাহৰিব। থেংকছ ফৰ ৱাচিং।